हाई फ्रेंड आज आईसो एन रिजर्टत रिजर्टन हल पागलदिया रिजर्ट आमार नलबारी गणेश मंदिर 1.5 किलोमीटर दूरत्व आछे रिजर्टन आपनालोके आइब पारे चाइ लओ बरियाडांगा नलबारी माने गणेश मंदिर 1 किलोमीटर दूरत्व थका এই ঠাইখিনি আপোনালোকে আহিব পাৰে ইয়াত আৰু ইয়াতে পিকনিক সিকনিকো মানে খোৱা হয় আপোনালোক চাই থাকক আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি আছো এতিয়া চাই থাকিব পাগলদিয়াৰ পাৰে পাৰে আমি গৈ আছো অলপমান দেৰিকে আমি ৰিজৰ্টখন পাম আপোনালোকে চাই থাকিব ইয়াতে মানে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আহিছিল তেখেতে ইয়াতে কৰা হনিয়া মানে কৰাৰ কাৰণে মানে নদীটো ভাঙি আছে না এটোৰ কাৰণে পইচা কিছুমান দিছে এখন ফিল্ড হয় মানে ফুটবল খেলে আৰু এতিয়া আমি গেটখন পাম আৰু এপালে আমি চাই থাকক ভিডিঅ'টো মানে আৰু টিকটটো ল'লো আমি টিকট 40 টাকা ল'লো দুজনৰ এতিয়া গৈ আছো ভিতৰত চাই থাকিব আপোনালোকে আৰু এইখন দলং বনাইছে ইপাৰেও যাব পাৰি লগ দেখুৱাইছো ইয়াতে গছ বহুত ধৰণৰ মানে আৰু পাম হয় এখন কৃষি বিভাগত আৰু এইবিলাক লিচুৰ বাগান চাই লওক আপোনালোকে সৰু সৰু চাপৰ হয় লিচুবিলাক লাগিলে আৰু ভাল লাগে চাওক আপোনালোকে এইটো চাংঘৰ আৰু এই কিছুমান মানে লৰাই তাত জপিয়া কৰিছে আৰু ইয়েৰো চাকচোন কি কৰি আছে আপোনালোকে আৰু ই অদ্ভুত বস্তু এটা কৰিছে ওপৰৰ পৰা জপিয়াই আছে ধেমালি কৰিছিলো মই এইটো ধেমালি কৰিছিলো মানে এডিট কৰি দিছো আপোনালোকে এইটো চাব আৰু তাত পিকনিক খাই আছে পাগলদিয়াৰ সিপাৰে এখন দলঙো আছে আপোনালোকক দেখুৱাইছো মই আৰু এই খেতিত পানী দিছে কাম কৰা মানুহে আৰু দুনিয়াৰ খেতি আছে আমি এতিয়া সিপাৰে যাওঁ আহক আমি এখন দলঙেৰে যাম আৰু দলংখন ধুনীয়া বনাইছে পাগলদিয়াৰ মাজেৰে এতিয়া পানী চেনি নাই না তোৰ কাৰণে ভালদৰে বনাব পাৰিছে বাৰিষা কিন্তু এইখন দলং নাথাকে আৰু এইটো টিকটটো 40 টকা ল'লে টিকটটোত তো আপোনালোকে আহিব পাৰে এইখন ৰিজৰ্টত এইখিনি আছিল আজিৰ ভিডিঅ'টো আপোনালোকে আহিব পাৰে ইয়াতে তো এইখিনি আছিল